সকলোকে গুড মৰ্নিং। আকৌ এটা নতুন ভ্লগৰ সৈতে বহুত দিন ভ্লগ দিয়া নাই মাজতে, গতিকে আজি এটা ধুনীয়া টপিক লৈ আহিছোঁ। এতিয়া যিহেতু বাৰিষা মানে হেৰি চলি আছে, অলপতে বানপানী গ'ল, আৰু এই বানপানীত বা বাৰিষাৰ দিনত আমি এটা কথা কেতিয়াবা শুনিবলৈ পাওঁ, মানে কেতিয়াবা কোনোবা ধৰি লওক মাছ মাৰিব গৈছে যাওঁতে বা সাপে খুটিলে বা কাৰোবাক ঘৰৰ ভিতৰত খুটিলে, কিছুমান এনেকুৱাও শুনিবলৈ পাওঁ কেতিয়াবা শুই থাকোঁতে বিচনাটো খুটি কিনে মানুহটো মাৰি পেলায়। আজি কেইদিনমান মানে 4-5 দিনমান হ'ল আমাৰ নলবাৰী জিলাৰ বৰভাগ অঞ্চলৰ সথা বুলি এটা ঠাই আছে। সেই সথা বুলি ঠাইত আমি অলপতে শুনা পাইছোঁ এজনী তিৰোতা মানুহক বোলে বিচনাতে সাপে খুটি মাৰিলে। চাব যোৱা নাই, কিন্তু শুনা মতে আৰু কিমান দূৰ সঁচা এইটো নাজানো। তাৰ মানুহবিলাকক সুধিলেহে গম পাম বা সিহঁতৰ গৃহস্থক সুধিলেহে গম পাম, গতিকে মই সুধিব নাযাওঁ। তথাপিও মই ভিডিঅ'টোৰ যোগেদি কৈছোঁ আপোনালোকক, এই সাপে খুটাৰ পিছত কিছুমান আমি জানিবলগীয়া কথা থাকে। সেই কথাবিলাক যেতিয়া জানিম আমি, তেতিয়াহে আমি এই বিপদৰ পৰা ৰক্ষা পৰিব পাৰোঁ। গতিকে আহকচোন এই ভিডিঅ'টোত গম পাওঁ। গতিকে সেই ভিডিঅ'টো সম্পূৰ্ণকৈ আপুনি শেষলৈ চালেহে গম পাব আচল কথাটোনো কি। আৰু দাড়ি চুলি কাটা নাই দিয়ক গাইছ, একদম বেয়া দেখা আছে। গতিকে কোনেও কমেণ্ট নকৰিব। আৰু যিয়ে নহওক, ভিডিঅ'টো মানে যিটো মই সাপৰ কথা ক'লোঁ, সেই সাপে খুটাৰ পিছত কি কৰিব লাগে কি কৰিব নালাগে, তেতিয়াহে মানে মানুহটো যিজন মানুহক সাপে খুটে, সেই সাপে খুটা মানুহজনক বচোৱাৰ কাৰণে মানে 100% মানে আশা থাকে। এতিয়া কেনেকৈ কি কৰিব লাগে মই এই ভিডিঅ'টোত গোটেইখিনি ক'ম, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। সেইখিনি কোৱাৰ আগত এটা বস্তু চাই লওক। মই ইয়াতে দলঙত বহি থাকোঁতে এটা বস্তু দেখা পালোঁ, সেই বস্তুটো আপোনালোকক দেখাই আছোঁ কি বস্তু। গতিকে চাওকচোন, ভাল লাগি যাব অলপ। সেই দোস্তু, ৰাতিপুৱাই খোজকাঢ়ি আহি মই দলঙৰ তলত কি আছোঁ কৈ আছোঁ, চাই থাকক। ভেলখনত মই উঠি লওঁ, এটা বস্তু দেখাই আছোঁ, চাই থাকক। অলপ দূৰত আছে, আগে ভেলখনত মই যাওঁ। এই সিমান মানত আছে, দেখাই আছোঁ চাওক। ভেলখনত পাৰ হৈ আহিলোঁ, এইখন থলোঁ, এতিয়া দেখাই আছোঁ, চাই থাকক। ৰাতিপুৱাই খোজকাঢ়িব আহি কি দেখা পালোঁ, চাই থাকক। ৰ'বক, চেণ্ডেলযোৰ থৈ যাওঁ। চেণ্ডেলযোৰ ইয়াতে থাকক, পৰি গ'লে চেচ মোবাইলটো। চাব, ইপিনে কেনেকৈ যাওঁ, চৰি ইপিনে যাব নোৱাৰোঁ, সেনেকৈ ঘূৰি যাব লাগিব। সিটো পাৰে চেণ্ডেলযোৰ থৈছিলোঁ, কিন্তু আৰু আকৌ পিন্ধি ল'লোঁ। কিয় জানেনে? কাৰণ এই ভঙা আইনা চাইনা টুকুৰা থাকিব পাৰে, সেইকাৰণে পিন্ধি ল'লোঁ। গতিকে চাওকচোন মই ক'ত যাই আছোঁ, চাই থাকক। এই ৰাতিপুৱাই পুৱাই পথাৰৰ মাজে দলঙৰ তলে কিয় গৈ আছোঁ চাওক। ৰাস্তা চাওক গাইছ, এই বানপানীত কি অৱস্থা হৈছে। কিয় গৈ আছোঁ মই ইমান পথাৰৰ মাজত, ৰাস্তা এৰি থৈ ভেলত আহিলোঁ। ভেলত আহি এতিয়া পুখুৰী পাৰে গৈ আছোঁ, সেইটো পাৰত যাম। কিয় গৈ আছোঁ চাওক, এটা বস্তু আছে দেখাইছোঁ। মই ৰাস্তাৰ পৰা দেখা পাইছোঁ, সেইকাৰণে দৌৰি আছোঁ। দৌৰা নাই আচলতে, খোজকাঢ়ি আছোঁ, কিন্তু চাওক। আহি কিনে দলংখনত মই অলপমান সেই যে দলংখন দেখা পাইছে, সেই দলংখনত মই সদায় মানে অলপ ৰেষ্ট কৰোঁ। আজিও ৰেষ্ট ল'লোঁ, লৈ কিনে এটা বস্তু তাৰ পৰা দেখা পাইছোঁ। মই দেখি কিনে ইমান পানীৰ মাজতো মানে ভেল এখন আছিল, ভেলখন হঠাৎ তলত চাওঁতে দেখা পালোঁ। ভেলখনত উঠি কিনে আধা ৰাস্তা আহিলোঁ, আৰু বাকী পাৰে আহি আছোঁ। কিয় আহি আছোঁ চাব। এতিয়া ভাগ্য ভাল নেকি নাজানো, চাওক দেখাই আছোঁ দূৰৰ পৰা, চাওক। এইটো চাওক গাইছ, চাওক পুৰা জিন্দা মাছ। ৰাস্তাৰ পৰা দেখা পাইছোঁ মই। ৰাতিপুৱাই আহিলা ব'ল, পুৱাই আহি খোজকাঢ়িব আহি মাছ চাওক, জিন্দা আছে। তাৰমানে মই দলংখনত বহি থাকোঁতে দেখা পাইছিলোঁ পুৰা জঁপিয়াই আছে। মানে সি কি কৰিছে, এই দীঘল যে কিছুমান পানীত কি বা এইবিলাক পৰি আছে যে, সেইবিলাকত মূৰাটো সোমাই দিছে, দি কিনে ওলাব পৰা নাই। বহুত টাইম চাই আছোঁ, মই ভাবিছোঁ যায় নে নাযায়, চাওঁ অলপ টাইম। মাছটোতো যাব পৰা নাই, সেইকাৰণে দাদা এজনক ক'লোঁ, এতিয়া আহিব টান পালে, সেইকাৰণে মই ভাবিলোঁ মই যাওঁ ৰ'বক।
কিমান ডাঙৰ মাছ চাওক, পূৰা বগা পৰি আছে, দূৰৰ পৰা ডাঙৰো দেখি, বেছি সৰু নহয়, 3জন মানে খাব পাৰি আৰু। মাছটো পাইছোঁ, লোৱা জেগাও নাই, ভেলখন কেনেকৈ চলাম, মোবাইলটো বাৰু পকেটত ল'ম, এইখিনি দেখাব নোৱাৰোঁ কাৰণ হাতত একো নাই, পলিথিন চলিথিন পাৰ হ'লে ৰ'ব দেখাইছোঁ। বহিছোঁ ৰ'ব এইবাৰ আহি এইখিনিত গছৰ ওপৰত। বাৰু কথাটো কৈ আছোঁ, যেতিয়া সাপে সূতাৰ পিছত সেই সাপে সূতা ঠাইখিনিত আমি কেতিয়াবা কিছুমান মানুহক দেখিবলৈ পাওঁ, কিছুমান বস্তু দিয়ে বা ৰছীৰে বান্ধি দিয়ে বা পানী ঢালি ধুই দিয়ে। এইবিলাক আচলতে কৰিব নালাগে। এইবিলাক কৰাৰ বিনিময়ত কি হয়, যেতিয়া পানী ঢালিব বা কিছুমান ৰছীৰে বান্ধি দিব, দিয়াৰ বিনিময়ত মানে বিষটো মানে তীব্ৰ গতিত মানে বিষটো উজাই যায়, যাই কিনে মানে অতি সোনকালে গোটেই দেহত বিয়পি যায় বিষটো। গতিকে এইবিলাক কোনো ধৰণৰ একো কৰিব নালাগে। আৰু কিছুমানে কি কৰে মানে বেজৰ ওচৰত নিয়ে, বেজৰ ওচৰত নিয়াৰ কোনো দৰকাৰ নাই, কাৰণ বেজে সাপে সূতা মানুহক কেতিয়াও ভাল কৰিব নোৱাৰে, এইটো মিছা কথা। নেক্সট কথাটো হ'ল, সাপটো কিছুমানে ধৰি কিনে মানে কি কৰে, সাপটো চিনাক্তকৰণৰ কাৰণে সাপটো ধৰি কিনে কিছুমানে হস্পিটেলত নিব বা বেজৰ ওচৰত নিব চেষ্টা কৰে, সেইটোৰ কোনো কৰাৰ দৰকাৰ নাই। হয়তো আপুনি যদি পাৰে সাপটো চিনি থোৱা দৰকাৰ, আৰু নিচিনিলেও কোনো দৰকাৰ নাই। তাৰ পিছৰ কথাটো হ'ল, বহুতে মানে কি কৰে, বিষটো উঠালৈ ৰখি থাকে যে বিষটো উঠা নাই, ৰ'ব সাপটো মানে বিষজাতীয় সাপ নহ'ব পাৰে, গতিকে অলপ টাইম চাওঁ ৰ'ব, এনেকৈ ৰখি থাকোঁতে মানে পেচেণ্টটো কি হয়, কেতিয়াবা মানে কিছু সময় পিছত মানে পেচেণ্টটো মৃত্যু হয়। সেনেকুৱা ঘটনা এটা কেইদিনমান আগত হৈছে বৰপেটাত। এজনী তিৰোতা মানুহক মানে দুপৰীয়াতে সাপে খুটিছিল, বিষ উঠা নাছিল, নিয়া নাছিল হস্পিটেলত। ৰাতি যেতিয়া বিষ উঠিল তেতিয়া হস্পিটেলত নিছে, কিন্তু তাৰে পিছতে মৃত্যু হৈছে। গতিকে এইবিলাক ভুল কৰাৰ কোনো দৰকাৰ নাই। আৰু দুটামান আছে, মই কৈছোঁ ৰোগীটোৰ দেহত যদি মানে ধৰি লওক আঙুঠি কিবা কিবি থাকে, আৰু সেইবিলাক বস্তু খুলি দিব লাগে। আঙুঠি ধৰি লওক হাতত বান্ধা বা ভৰিত কিবা কিবি বান্ধি কিছুমানে থাকে নহয়, সেইবিলাক খুলি দিব লাগে। তাৰপিছত ৰোগীটোক মানে সাহস দিব লাগে। কিছুমানে মানে ভয় দেখুৱাই, সাপে খুটিলে তই মৰিবি, বা কিছুমানে কোৱা শুনা পাওঁ, বা কিছুমানে ভয় খুৱাই দিয়ে, বা মতা মানুহে নুচুব, মাইকী মানুহে নুচুব, এইবিলাক মিছা কথা। কিছুমানৰ ক্ষেত্ৰত দেখিবলৈ পাওঁ ৰোগীটোক মানে দৌৰিব দিয়ে, জঁপিয়াব দিয়ে, এইবিলাক কৰিব নালাগে। এইবিলাক কৰিলে বিষটো মানে ক্ষীপ্ৰতাৰে গতি কৰে। আৰু এটা কথা কওঁ, মানে কিছুমানে কি কৰে, মানে যিখিনি ঠাইত মানে সাপে খুটে সেইখিনিত মানে শুহি কিনে তেজটো আনিব চেষ্টা কৰে, এইটো নকৰিব, এইটো বেয়া কথা। ব্লেডেৰে কিছুমানে কাটি ব্লাডটো ওলাই দিব চেষ্টা কৰে, সেইটো নকৰিব, এইটো বেয়া কথা। লাষ্ট এটাই মানে উপায় আছে, সেইটো হ'ল ডাইৰেক্ট হস্পিটেলত লৈ যাব সাপে খুটাৰ পিছত। সাপে খুটাৰ এটাই চিকিৎসা আছে, এণ্টিভেনম বুলি এটা বেজী আছে, ইনজেকশ্যন। সেই ইনজেকশ্যনটো দিয়াৰ পিছত যিকোনো সাপে খুটিলে ভাল হয়। গতিকে কোনো ধৰণৰ বেজৰ ওচৰত নিনিব, এইবিলাক কথা নুশুনিব। গতিকে লগে লগে হস্পিটেলত লৈ যাব, আপুনি মৃত্যুৰ পৰা বাচিব। আৰু বিশেষকৈ মই নলবাৰী জিলাৰ মানুহখিনিক কওঁ, মানে নলবাৰী মই চব জেগাতে আচলতে থাকে এই বেজীটো, এণ্টিভেনম বুলি যিটো বেজী কৈছোঁ, সেইটো মানে প্ৰায় চৰকাৰী হস্পিটেলবিলাকত থাকে। আজিকালি প্ৰাইভেটবিলাকতো কিছুমানে ৰখাৰ ব্যৱস্থা কৰিছে, কিন্তু ক'ত ক'ত পায় মই ইমান দূৰ সম্ভৱতঃ মই ইমান মানে জ্ঞাত নহয়। কিন্তু নলবাৰী ডিষ্ট্ৰিক্টত মই জনামতে যিখন নলবাৰী মেডিকেল কলেজ আমাৰ নতুনকৈ হৈছে, তাত পোৱা যায়, আৰু তাত পোৱা যায় বুলি শুনিছোঁ মই। আৰু নেক্সট হ'ল আপোনাৰ সাৰথী হস্পিটেল, নলবাৰীত যিখন আছে সাৰথী হস্পিটেল, সেইখনতো পায় বুলি শুনা পাইছোঁ। গতিকে নলবাৰী ডিষ্ট্ৰিক্টৰ মানুহখিনিয়ে এই দুটা ঠাইত খবৰ ল'লে হয়তো পাব পাৰে। মই 100% চিয়ৰ নহয়, যিহেতু মই শুনা পাইছোঁ। গতিকে ইয়াতে খবৰ ল'ব পাৰে, যদি পাই যায় ভালে কথা। বাৰু যিয়ে নহওক, আজিৰ ভিডিঅ'টো যদি চাই ভাল লাগিল, আৰু এই ভিডিঅ'টো মানে যিখিনি মই কথাখিনি ক'লোঁ, এই কথাখিনি খুবেই দৰকাৰী। এই কথাখিনি আপোনালোকে শ্বেয়াৰ কৰি বেলেগকো জনাৰ কাৰণে সুবিধা দিয়ক। আৰু সদায় মৰ্ণিং ৱাক কৰিব আহোঁ, মাজে মাজে আহি ভালো লাগে। আজি অলপ দেৰি হ'ল, গতিকে দেৰি হ'লেও আপোনালোকক কথাখিনি জনাব পাই ভাল লাগিল। তাৰে মাজতে দেখা পালে মানে মাছো এটা পালোঁ। বাৰু যিয়ে নহওক, যদি ভাল লাগিল আপোনালোকে নিশ্চয় লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু যিসকলে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই, তেওঁলোকে ছাবস্ক্ৰাইবটো অতি সোনকালে কৰি ল'ব। থেংক ইউ, জয় অসম।